बिटिसिनि आबाद बिफाना मुलाम्फागिरिफोरनि गेजेराव पावार टिलार रानदों। बिटिआर ओनसोलनि आबादारिफोरनि आबाद दिहुनथायाव हेफाजाब होनाय आरो थुलुंगाखां होनायनि नोजोरजों दिनै क'क्राझार जिल्ला आबाद बिफाननि मावखुलियाव मोनसे हाबाफारिनि गेजेरजों गं 10 पावार टिलारफोरखौ मुलाम्फागिरिफोरनो राननानै होयो। बिटिसिनि मावफुं सोद्रोमा घनश्याम दासआ गासै सा 10 आबादारिफोरनो गं 10 पावार टिलारफोरखौ गथायनानै होयो। लोगोसे गिबि खेबनि थाखाय बिटिआर आबाद बिफाननिफ्राय गय आबादारिफोरनो गय फिथाइ हानग्रा मेसिनखौबो राननानै होयो। পালছৰ কাৰণে আমি যিখন পাৱাৰ টেলৰ আজি ডিষ্ট্ৰিবিউট কৰিছোঁ বা ডিষ্ট্ৰিবিউট কৰিব ওলাইছোঁ সেইকেইখন আমি সকলো বেনিফিচিয়াৰীসকলে আমাৰ ওচৰলৈকে আহি পাইছে। কাৰণ আজি আমাৰ এগ্ৰিকালচাৰৰ পৰা কৃষি বিভাগৰ পৰা আমি যিখিনি নেকি পাৱাৰ টেলৰ তেওঁলোকক ডিষ্ট্ৰিবিউট কৰিম, লগতে এৰিকানাৰ যিটো মেচিন, এতিয়া তামোল কাটা মেচিন ওপৰলৈ উঠি যায়, তামোলৰ ঠগটো কেনেকৈ কাটি আনিছে মই অৱশ্যে আগতে দেখা নাছিলোঁ, এই প্ৰথম দেখিছোঁ। আমি মাত্ৰ ডেমৰ কাৰণে এইটো আনিব দিছিলোঁ, আনি আৰু ডেমৰ কাৰণে যদি ছাকচেছ হয় তেতিয়াহ'লে সকলো বেনিফিচিয়াৰীসকলক দিয়াৰ কাৰণে ব্যৱস্থা এটা কৰিম। কিন্তু পাৱাৰ টেলত এইকাৰণে আমি দিব ওলাইছোঁ যেন মানুহৰ গৰু ম'হ নাইকিয়া হৈ গৈছে, খেতি পথাৰবিলাক এতিয়া এনেই পৰি থকা হৈছে। তাৰ কাৰণে সকলো কৃষক বন্ধুসকলক আহ্বান জনাইছোঁ যেন যিবিলাক ব্যক্তিয়ে পাৱাৰ টিলাৰ পায় তেওঁলোকে নিজৰ খেতি কৰাৰ লগতে ওচৰ চুবুৰীয়াৰ মানুহৰ খেতিত সহায় কৰি দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু সকলো ফাৰ্মাৰসকলে যেন নিজৰ খেতিৰ লগতে নিজৰ পৰিয়ালৰ লগতে সকলো ৰাইজক যেন আনন্দিত কৰিব পাৰে বা নিজৰ শস্য বিক্ৰী কৰি যেন আমাৰ মানুহক সহায় কৰিব পাৰে, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু সেই মৰ্মে আমি যিমানখিনি পাৰোঁ সকলো খেতিয়কসকলক পাৱাৰ টিলাৰ দিয়াৰ ব্যৱস্থা কৰিয়ে আছোঁ। আমি বৰ্তমান 2-3বাৰ দিয়া হ'লেই আৰু আগতো আমাৰ দিয়াৰ আশা নিশ্চয় আছে। যদি খেতিয়কসকলে যদি আগবাঢ়ি আহে, ভালদৰে খেতি দৰা কৰে, আমি কোনো সহায় নকৰাকৈ নাথাকোঁ, সহায় কৰিম, সেয়ে আমি তেওঁলোকক আহ্বান জনাইছোঁ। আৰু তাৰ লগতে আমি এইবাৰ খেতিয়কসকলে যিবিলাকে আগৰ নিচিনাকৈ ৱাটাৰ মিলনৰ পৰা আৰম্ভ কৰি মেচ খেতি কৰিছে, মাকৈ খেতি কৰিছে, আৰু লগতে ৱাটাৰ মিলনৰ পৰা আৰম্ভ কৰি মাষ্টাৰলৈ আৰম্ভ কৰি যিবিলাকে বহুত বছৰ আগৰ পৰা খেতি কৰি আহি আছে তেওঁলোকক আমি এইবাৰ টাটা ইউথ গাড়ী দিব ওলাইছোঁ। আৰু সেই মৰ্মে হয়তো কিছুদিন আমাৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখ বা 6 তাৰিখৰ ভিতৰত আমি ডিষ্ট্ৰিবিউট কৰিম, আপোনালোকে নিশ্চয় দেখা পাব। সেই মৰ্মে খেতিয়কসকলে আগ্ৰহটো হৈ ওলাই আহক, আৰু তেওঁলোকৰ গাড়ী পোৱা দেখিলে নিশ্চয় খেতিয়কসকলে আগবাঢ়ি আহিব পাৰে। আৰু উৎসাহ যোগাইছোঁ, উৎসাহ যোগোৱাত যদি তেওঁলোকে যদি সঁচা নচলে আমাক যদি আনন্দিত কৰিব পাৰে তেতিয়াহ'লে আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা এটা কৰিম। এটা হওক নিজৰ লগৰ ল'ৰা ছোৱালীৰ লগতে পৰিয়ালৰ লগতে বাহিৰৰ বস্তু বাহিনী আনি কিমানখিনি খাব, কিমান কিনিব, যদি আমি নিজে যে প্ৰডাক্ট কৰিব পাৰোঁ, ইমানখিনি আমি পাৱাৰ টেলাৰৰ পৰা আৰম্ভ কৰি সহায় কৰিছোঁ। তেওঁলোকে নিজে কৰা শস্য আদি এডভান্স কৰিব দিছোঁ, আগতীয়াকৈ দিছোঁ। সেই খেতি এইবাৰ দেখিছোঁ নিশ্চয় বহুত ভাল হৈছে। আমাৰ এইবাৰ সৰিয়হ খেতি কেনেকুৱা হৈছে, আমি নিজে শস্য দিছিলোঁ, বীজ দিছিলোঁ মাষ্টাৰ অইলবিলাকৰ, এনেকুৱাকৈ খেতি হৈছে দেখিলে নিজৰে আনন্দ লাগে, ফূৰ্তি লাগে। মই সকলো খেতি ধৰা জেগাই জেগাই ঘূৰিছোঁ, জেগাই জেগাই লৈছোঁ আৰু জেগাই জেগাই চাইছোঁ। সেই মৰ্মে মোৰ ভাল লাগিছে। যোৱা 17 বছৰত যিখিনি হৈছিল সেই মৰ্মে কিন্তু আমি কোনো একো দেখা পোৱা নাছিলোঁ। কিন্তু এইবাৰ আমাৰ CM প্ৰমোদ বৰা ছাৰৰ নেতৃত্বত যিখিনি নেকি আমাৰ বিটাৰ পৰিৱৰ্তন বিচাৰিছিলে সেই পৰিৱৰ্তন কিন্তু আমি দেখাবলৈ সক্ষম হৈছোঁ।